সেইয়া চাওক ওপৰত আছে বজৰংবলী হনুমান বাবা। জয় শ্ৰীৰাম। মঠ মন্দিৰবিলাক প্ৰায় আপোনালোকে গমেই পায়, পাহাৰৰ ওপৰত। মানে ভগৱানক বিচাৰিলে আপুনি কেতিয়াও সহজতে নাপায়। যদি আপুনি মন্দিৰতো আহে তো পাহাৰৰ ওপৰত যাব লাগিব। তো ভাবক কেদাৰনাথ মন্দিৰত যাব লাগিলে আপুনি কিমান বগাই বগাই যাব লাগিব। আমাৰ কামাখ্যা মাৰ মন্দিৰত যাব লাগিলে কিমান যাব লাগিব ওপৰত। তাৰপিছত পাৰ্বতী পাহাৰত গ'লে আপুনি মন্দিৰৰ ওপৰত যদি যায় আপুনি কিমান ওপৰত যাব লাগিব। তো ভাবক আপুনি। তো ভগৱানক কেতিয়াও সহজতে নাপায় আপুনি। গতিকে এনে আহি কিনে এনেকৈ বছৰৰ মূৰত মাহৰ মূৰত আহি এনেকৈ সেৱা এটা কৰিলে, চাকি এখোজ জ্বলালে, ধূপ এটা জ্বলালে, সেনেকৈ ভগৱানক কেতিয়াও নাপায় আপুনি। চাওকচোন ভগৱান কিমান ওপৰত থাকে, চাওক কিমান ওপৰত থাকে আমাতকৈ। পাহাৰৰ পূৰা ওপৰত টিলাত থাকে। তো ইমান কষ্ট কৰি ইমানবিলাক চেৰি আছে, চেৰিবিলাক বগাই বগাই 340টা ইয়াতে চেৰি আছে। চিৰা বগাই বগাই আপুনি ওপৰলৈ যাব লাগিব। তাৰপিছত চাকি দিব লাগিব। আৰু সেই চাকি দিলেও নহ'ব, আপুনি ৰেগুলাৰ ভগৱানক পূজা কৰিব লাগিব। আপুনি অকণমান টাইম ওলাই কিনে ভগৱানৰ নাম দিব, তেতিয়াহে আপুনি ভগৱানক পাব। এনেই ভগৱানক আপুনি কেতিয়াও নাপায়। ভগৱানে আপোনাক কেতিয়াও কৃপাও নকৰে আপোনাক। তো বলক এতিয়া ওপৰলৈ যাওঁ। মই বেছি নাজানো, বেছি ক'ব গ'লে ক'ব বা আজি কি ভক্তিভাৱ ইয়াৰ জাগিলেও এনেকৈ ক'ব ন। তো সেইটো কাৰণে বেছি নকওঁ, হ'ব এতিয়া। নমস্কাৰ, মই ৰাহুল। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ ইউটিউব চেনেল ৰাহুল পিয়াছা। তো আজি ৰাতিপুৱাই মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ, আমাৰ লংকেশ্বৰ মন্দিৰ। তো আমাৰ পিছপিনে আছে এইটো লংকেশ্বৰ মন্দিৰ। আপোনালোকে চাওক, এইটো লংকেশ্বৰ মন্দিৰ মই দেখাই আছোঁ, মানে চাব। তো আজি আহিলোঁ অকণমান মনত ৰখা কিছুমান শিৱ বাবাক মনৰ কথা ক'বলৈ আহিলোঁ। আপোনালোকে চাওক, গোটেইবিলাক দেখাম, আপোনালোকে ভালকৈ চাব। ইয়াতে প্ৰথমতে গণেশ বাবা, তো গণেশ বাবা দৰ্শন হৈ কিনে ওপৰলৈ যাই আছোঁ আৰু। মোৰ লগত সদায় পল্লৱ থাকে, তো আজিও পল্লৱ আছে। তো চাওক আপোনালোকে এনেকৈ ধুনীয়াকৈ ওপৰলৈ যাব লাগিব। ধুনীয়া এটা পৰিৱেশ, ৰ'দটো বহুত দিছে। লংকেশ্বৰ মন্দিৰ পৰিৱেশটো বহুতেই ধুনীয়া। আহক ওপৰলৈ, আমি লংকেশ্বৰ মন্দিৰ দৰ্শন কৰি ইয়াতে গণেশ বাবাক দৰ্শন কৰিলোঁ, চাকি বন্তি দিলোঁ। এতিয়া ওপৰত আছে আমাৰ শিৱ বাবা, তাৰপিছত আছে হনুমান বাবা। বাবাক দৰ্শন কৰোঁ। এই চেৰিবিলাক যে আছে, এতিয়া চেৰি আছে ইয়াতে কোৱা মতে 340টা। তো এইটো লংকেশ্বৰ মন্দিৰ অসমৰ ঐতিহাসৰ এটা অন্যতম শিৱ মন্দিৰ, আমাৰ লংকেশ্বৰ মন্দিৰ। তো ইয়াতে আহিলোঁ আজি, দৰ্শন কৰিম। গণেশ বাবা দৰ্শন কৰিলোঁ। তাৰপিছত এতিয়া ওপৰলৈ যাম। ওপৰত আছে আমাৰ শিৱ বাবা, তাৰপিছত আছে হনুমান বাবা। তো আমি গোটেই দৰ্শন কৰিম, চাম। ইয়াতে লংকাৰ ৰাৱণৰ বোলে ইয়াতে শিৱ বাবাক আৰাধনা কৰিবলৈ ইয়াতে আহিছিল। তো হয়, মন্দিৰত আহিলেই বা মনৰ কথা ক'লেই ভগৱান সিদ্ধ হৈ নাযায়। আপোনাৰ সঁচা অন্তৰেৰে যদি বিচাৰে আপুনি ভগৱানক পাব। এনেকৈ মন্দিৰে মন্দিৰে ঘূৰিলে কেতিয়াও ভগৱানক নাপায় আপুনি। তো বছৰৰ মূৰত এদিন যদি মন্দিৰত আপুনি আহি কিনে এগছি বন্তি বা এগছি চাকি জ্বলাই, ধূপকাঠি জ্বলাই কিনে ভগৱানক সেৱা কৰে, কেতিয়াও ভগৱানক নাপায় আপুনি। তো আপুনি কেতিয়া পাব? যেতিয়া সদায় ডেইলি ভগৱানৰ নাম ল'ব, ভগৱান আৰাধনা কৰিব। যোন ভগৱানকে নহওক, আপোনাৰ মন পচন্দৰ ভগৱান যোনকে নহওক, আপুনি আৰাধনা কৰক।
তেতিয়াহে আপুনি ভগৱানক পাব। আৰু এতিয়া গমেই পাইছে কলিযুগ, কাটা কাটি মাৰা মাৰি চব চাৰিও পিনে চলি আছে, হিংসা। তো ইয়াৰ মাজত যদি অকণমান 24 ঘণ্টাৰ একদিনৰ ভিতৰত অকণমান যদি টাইম ওলাই কিনে ভগৱানৰ নাম লয়, ৰাতিপুৱা গা পা ধুই উঠি কিনে চাবচোন আপুনি মনটো কিমান শান্তি পায়। তো সেইটো কাৰণে আজি বিশেষ কাম নাই, সেইটো কাৰণে ভাবিলোঁ একবাৰ মন্দিৰটো দৰ্শন কৰি যাওঁ। ইয়াৰ কাষতে থাকোঁ যাতে, বহুদিন হ'ল দৰ্শন কৰাই হোৱা নাই। তো আজি আহিছোঁ দৰ্শন কৰিব, কিছুমান মনৰ আশা লৈ কিনে। তো চাওঁ, বাবাক কওঁ, গণেশ বাবাক ক'লোঁ, শিৱ বাবাক কওঁ, তাৰপিছত গণেশ হনুমান বাবা আছে, হনুমান বাবাকো কওঁ। তো বলক আমি এতিয়া ওপৰলৈ যাওঁ। তো আহি বগাই বগাই ইয়াতে শনি মন্দিৰ, এইটো শনি বাবাৰ মন্দিৰ। চাওক আপোনালোকে, পূৰা পাহাৰৰ মাজত, গোটেই পাহাৰ। এনেকৈ যাব লাগিব। এইটো শনি বাবাৰ মন্দিৰ। তো শনি মন্দিৰৰ পৰা ওলালোঁ। কিবা যদি আছে মোৰ ওপৰত দায় দোষ, শনিয়ে পৰাই নাইকিয়া কৰি দিয়ে, তাৰে কামনা। ভাল লাগে কেতিয়াবা এনেকৈ মন্দিৰত আহিলে। শনিয়ে পৰা দৰ্শন হ'ল। এতিয়া আমাৰ সেইয়া চাওক, ওপৰত আছে বজৰংবলী হনুমান বাবা। জয় শ্ৰীৰাম। তো বলক আমি হনুমান বাবা দৰ্শন কৰোঁ। वज्रकाय महावीर विक्रम मारुति नंदन हनुमान, शोक निवारण भूतनायक असुर निकंदन कनुमा। अंजनी पुत्र पवन सुत नामा, शंकर सुवन केसरी नंदन रामदेवा। ब्रह्म చెరువులో వెలసిన దేవా, విజయ మార్గమున కిరటం నీవా। అంజని పుత్ర పవన సుత నామ, శంకర సువన కేసరి నందన రామదూత తులిత బలధామ, మహావీర విక్రమ హనుమా। তো আহি বহুত মনটো বহুতেই ভাল লাগিছে, ভাষা নাই, ইমান ভাল লাগিছে আজি আহি আৰু আপোনালোকক দেখাই আছোঁ মোৰ সন্মুখত কোন আছে যাৰ শেষ নাই। তো মোৰ সন্মুখত আছে এয়া চাওক, वज्रकाय महावीर विक्रम मारुति नंदन हनुमान, शोक निवारण भूतनायक असुर निकंदन कनुमा। अंजनी पुत्र पवन सुत नामा, शंकर सुवन केसरी नंदन रामदूत तुलित बलधामा, महावीर विक्रम हनुमा। రామ బంటుమై వెలిగిన దేవా, బ్రహ్మ చెరువులో వెలసిన దేవా, విజయ మార్గమున కిరటం నీవా। అంజని పుత్ర పవన సుత నామ, శంకర సువన కేసరి నందన రామదూత తులిత బలధామ, మహావీర విక్రమ హనుమా। তেতিয়া কৈছিলে যে ৰাম মানে মোৰ সতীদেৱৰ দীৰ্ঘায়ু কামনাৰ কাৰণে। তো আমাৰ হনুমান বাবাটো আমাৰ সেয়ে হয়, তেওঁৰ ভক্তই হয়। তো তেওঁৰ কাৰণে মই গোটেই গাটোতে সিন্দুৰ লওঁ, গোটেই বেছি দীৰ্ঘায়ু হৈ যাব, বেছি দিন জীয়াই থাকিব। মই কিহৰ কাৰণে সিন্দুৰ লয়? মানে সুধিলে মানে আমাৰ মাইকীবিলাকে যে সিন্দুৰ লয় কি কাৰণে লয়, আয়ু বাঢ়ে বুলি পুৰুষৰ আয়ু। তো তেতিয়াহ'লে মইতো গোটেই গাটোতে সিন্দুৰ লওঁ। তেতিয়াৰ পৰা ভক্তবিলাকে যেতিয়া আহিলে মোক যদি মানে মই নাযাওঁ কোৱা মতে মোক যদি সিন্দুৰ লগায়
মনোকামনা পূৰণ পূৰণ সেইটো কথা শক্তিটাই মনোযোগং মহাপ্ৰতিলভেদং জিতেন্দ্ৰিয়ং বুদ্ধিমতাং ভাবাত্মজং বানৰৰ যুদ্ধম মুখ্যম শ্ৰীৰামদূতং চৰণং প্ৰপদে নমস্কাৰ মঙলবাৰে কিয় মঙলবাৰে জন্মদিন সেইকাৰণে চাব সময়ো নাই ইয়াতে আৰু ইয়াতে থাকোঁতে এইবিলাক বাহিৰৰ কাম কৰি থাকোঁতে তাৰমানে আমাক চাৱা লোৱা এখন পাঠো যদি পাতোঁ তাতেও আৰু আমি মানে আলপৈচান ধৰোঁতে আমাৰ শুনাৰ সুবিধা নহয় এনেকুৱা অঞ্জনী পুত্ৰ বুলি কয় অঞ্জনাৰ পুত্ৰ অঞ্জনীৰ পুত্ৰ এটা হেৰি বশিষ্ঠ মুনি দুৰ্বাসা মুনিক ক'ত যজ্ঞত অঞ্জনাই বহুত হেৰি কৰিছিল মানে কেশৰীয়ে বহুত হেৰি কৰিছিল কি বুলি কয় আলপৈচান ধৰিছিল ধৰাত তাৰমানে আশীৰ্বাদ দিলে তোমাৰ এটা ভাল শক্তিবান ল'ৰা জন্ম এনেকুৱাকৈ এটা তাক আশীৰ্বাদ দি থৈ দিছে আৰু সেই আশীৰ্বাদটো লৈ উঠি আৰু অঞ্জনাই সদায় তাৰমানে শক্তিবান ল'ৰা এটাই মানে শিৱক পুজি শিৱৰ নিচিনা ল'ৰা নাই সেনেকৈ সেইমতে এতিয়া হেৰি কৰিছে এইটো শিৱৰ অংশয়ে বুলি কয় জটিল হয় আপোনাক ন কাৰণ ভিডিঅ'ত চব বস্তু চাই থাকিব পাৰে সেইটো হয় আমিতো এইবিলাকত মনোযোগে দিয়া নহয় এখেতে আমাৰ পুনৰ্নবাক পূজা অৰ্চনা কৰে আপোনাৰ নামটো কি আছিলে মোৰ নাম বীৰেণ ডেকা বীৰেণ ডেকা অঁ এখেতেই ৰাতিপুৱা গধূলি ধূপ চাকি দিয়ে ইয়াতে তো হনুমান মন্দিৰ দৰ্শন কৰিলোঁ ইপিনে আছিলে এইটো হনুমান মন্দিৰৰ ওপৰত এতিয়া ওপৰলৈ যাই আছোঁ শিৱ বাবা ওপৰত আছে ওপৰত যাই আছোঁ এতিয়া এনেকুৱা এটা পৰিৱেশ আপোনালোকে চাওক আৰু ওপৰত আছে শিৱ বাবা চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া এটা পৰিৱেশ চাওক শিৱ বাবা ভাগৰে লাগি যায় ইমান চেৰি বগাওঁতে পূৰা একদম চাওক পূৰা ওপৰত আছে এইবিলাক এইটো শনি মন্দিৰ এই পিনে আছে এইটো আমাৰ হনুমান মন্দিৰ এৰি থৈ আহিলোঁ ইমান তলত এৰি থৈ আহিলোঁ এতিয়া আৰু ওপৰত যাব লাগিব পূৰা ওপৰত যাব লাগিব এতিয়া চাওকচোন কি ধুনীয়া এটা পৰিৱেশ চাওক মন্দিৰত আহিলে সঁচাকৈ চবেই ফিল কৰে আৰু গমো পায় চবে কিবা এটা ভাল লাগে আপোনাৰ যিমান কি টেনশ্যন নাথাকক যিমান কি যি নাথাকক আপোনাৰ লাইফত অসুখ বিসুখ বেমাৰ আজাৰ যিমান কি যি নাথাকক আপোনাৰ লাইফত যদি আপুনি মন্দিৰত আহি এবাৰ ভগৱানৰ দৰ্শন দিয়ে আপোনাৰ মনৰ কথা কয় আপুনি এনেই দৰ্শন দিয়ে চাকি বন্তি জ্বলাই আপুনি চাব মনটো কেনেকুৱা লাগে আপোনাৰ এনেকুৱা হেপিনেছ আপুনি ক'তো নাপায় আপুনি মন্দিৰত আহি কিনে যিখিনি পাব আপুনি সেইখিনি ক'তো নাপাব আপুনি তো সেইটো কাৰণে আপুনি মন্দিৰ আহিব টাইম পালে কিনে এই কামনা সকলোকে নাহিলেও নাই কিন্তু আহিলে কিনে মানে মই কৈছোঁ আপোনাক বহুত বেছি ভাল লাগে তো আহিব চাওক আপোনালোকে ওপৰত কেনেকুৱা এটা পৰিৱেশ তো ভগৱানক আপুনি কেতিয়াও সহজতে নাপায় এতিয়ালৈকে আমি তেতিয়াৰ পৰা আহি আছোঁ ওপৰলৈকে কিমান জেগাত যে ৰখিলোঁ কিমান জেগাত ৰখি দুটা এটা ফটো উঠিলোঁ
ৰখি 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 আহি পোৱাই নাই। তো ইয়াকে কয় লংকাৰ ঈশ্বৰ, মানে আপোনাৰ লংকেশ্বৰ। পূৰা ওপৰত একদম শিৱ বাবা আছে। তো আহি আহি মোটামুটি পোৱা যেনেই সেইটো। ভিতৰত যাওঁ, বাবা আছে ওপৰত, দৰ্শন কৰোঁ। মন্দিৰ দৰ্শন কৰিলোঁ, বাবাক দৰ্শন কৰিলোঁ, আহিলোঁ। পিছপিনে যিখিনি পুৰাণ ঠাই আছিলে সেইপিনে আহিছোঁ। ধুনীয়া এটা পৰিৱেশ, চাওকচোন কিমান শান্তি, ইমান শান্ত হৈ আছে পৰিৱেশটো। চাওক ধুনীয়া এটা পৰিৱেশ, চাওক ধুনীয়া এটা পৰিৱেশ। এইডাল মোৰ পিছত দেখি বিৰাট ডাঙৰ প্ৰকাণ্ড গছ এডাল আছে, এইডাল ধুনীয়া এটা পৰিৱেশ। চাওক তো দৰ্শন হৈ গ'ল, এতিয়া যাওঁ। এতিয়া শেষবাৰৰ বাবে একবাৰ লংকেশ্বৰ বাবাক